ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰম বন্ধ ঘোষণা হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকৰ নিশ্চয় জানিব মন গৈছে গৰমৰ বন্ধ এইবাৰ কেতিয়াৰ পৰা হ'ব। 5 দিন আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ, কিয়নো ৰাজ্যত সংঘাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতিৰ বাবে ইতিমধ্যে বন্ধ হৈ আছে বহুতো শিক্ষানুষ্ঠান, যাৰ বাবে এইবাৰ 5 দিন আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এই গৰমৰ বন্ধৰ সময়সূচী। আনহাতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহকো এই আৰ্হি পালন কৰিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। 25 জুনৰ পৰা 25 জুলাইলৈ এইবাৰ গৰমৰ বন্ধ হ'ব। 25 জুনৰ পৰা 25 জুলাইলৈকে একমাহ গৰমৰ বন্ধ পাব ছাত্ৰ-ছাত্ৰীসকলে। আগলৈ সকলো আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰত লাইক কৰক।